হেল্ল' নমস্কাৰ। আজি দিচাংমুখৰ পৰা আপোনালোকক ভিডিঅ' দি আছোঁ আৰু মই আছোঁ এতিয়া দিচাংমুখত। আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'টো আজি এনজয় কৰক। আৰু বিশেষ এটা কাম আছিলে আৰু কামৰ কাৰণে মই ভাবিলোঁ যে এটা ভিডিঅ'কে বনাই দিওঁ। ইয়াত দেখিছে পৰিৱেশটো ইমান ধুনীয়া এটা পৰিৱেশ। এই দিচাংমুখৰ চাপৰিৰ কথা ইতিমধ্যে আমি শুনি থাকোঁ। বিভিন্ন গানতো উল্লেখ আছে। মানস ৰবীনৰ দিচাংমুখৰ চাপৰিত এই গানটো নিশ্চয় শুনিছে দিচাংমুখৰ কথা। আৰু এয়া হৈছে দিচাংমুখ। এতিয়া বিশেষকৈ কি হয়, এইটো ছিজনত মানুহৰ সংখ্যা বহুত কম। আৰু মানুহৰ সংখ্যা তেতিয়াহে বেছি হয় যেতিয়া ইয়াত পিকনিক জানুৱাৰী ফেব্ৰুৱাৰী মাহত ইয়াত মানুহৰ সংখ্যা বহুত বেছি হয়। আৰু ইয়াত এখন দলঙো আছিলে আৰু এইখন হৈছে দিচাং। এতিয়া বৰ্তমান সময়ত দেখিছে গোটেই পানী, ইয়াত গোটেই পানী হৈ আছে গোটেই চাৰিওফালটো। আৰু এইবিলাকত জানুৱাৰী ফেব্ৰুৱাৰী মাহত মানুহ নধৰা হয়, ইয়াত ঢেৰ মানুহ হয়। আৰু সৌৱা যে দেখি আছে এইখিনিতে এখন বোলে দলং আছিলে আৰু সেই দলংখন বৰ্তমান সময়ত নাই, যিহেতু পানীৰ সোঁতটো বহুত বেছি। আৰু সোঁতৰ কাৰণে কি হৈছে, গোটেই দলংখনে ভাঙি লৈ গৈছে বুলি কৈছে। সেইখিনি দাদা এজনে কৈছিলে। এইখন হৈছে দিচাংমুখৰ এখন ৰিজৰ্ট হয়। আৰু এই ৰিজৰ্টখনৰ নামটো কি হয় মই আগত সুধিম দাদা এজনক লগ পালে। চাই লওকচোন, ইমান ধুনীয়াকৈ আছিলে। আৰু এতিয়া যিহেতু বন্ধ আছে ৰিজৰ্টখন, খুলিব আৰু জানুৱাৰী ফেব্ৰুৱাৰী মাহত যেতিয়া মানুহ আহিব, মানুহে ইয়াতে পৰিৱেশটো উপভোগ কৰিবলৈ আহিব। মাছ পাইছেনে? মাছ এখন কি জাল বুলি কয়? শেৱালি জাল নে? কি মাছ উঠে ইয়াত? আহিছে ন? এবাৰ দেখাব নেকি মাৰি? এনেই ডাঙৰ মাছ উঠেনে? হয়। মাছ নাহিলে ন? সেইটো সোঁতৰ কাৰণে নাই আনিব। একদম ঘোলা হৈ থাকিব লাগে। কি চাই ফুৰিছ বাৰু? ভিতৰতো চাই আছে। কি আছে ভিতৰত? বাহ, কিবা চিক্ৰেট আছে নেকি? বাহ, দিচাং নদীৰ ওপৰৰ পৰা ব্লক। আকাশে গা ধুইছে? ক'ত এৰি এইটো নহয়। এইটো হৈছে আকাশে পুৰা ভিডিঅ' বনোৱাত ব্যস্ত হৈ আছে। চুলি পুৰা মিলাই আছে। আৰু এতিয়া ব্লগিং হৈ গ'ল। ইয়াৰ পিছতে এটা ইণ্টাৰভিউ ল'বলৈ গৈ আছোঁ। ডিউক লভাৰ যদি আছে জনাব। আৰু মোৰ লগত আকাশ আছে, আৰু সেই বাইকখনৰ মালিকেই হৈছে আকাশ। আৰু আকাশৰ পৰা গোটেই কথাখিনি আমি সেই বাইকখন আগত থৈ আহিছোঁ, যিহেতুকে সেই বাইকখন দেখাই ব'লক। আপোনালোকে যোনে ডিউক লভাৰ আছে তেওঁলোকে এটা ভিডিঅ'টোক লাইক কৰিব। আৰু আকাশে গোটেই কথাখিনি ক'ব, কি মডিফাই কৰিলে বাইকখনৰ আৰু কেনেকুৱা লাগিলে আজিলৈকে এক্সপিৰিয়েঞ্চ যিহেতুকে আছে। এই দুবছৰ হ'ল নে 3 বছৰ হ'ল বাইকখন? 3 বছৰ হ'ল। এই 3 বছৰত বাইকখন কেনেকুৱা হৈ আছে, ইয়াৰ পাৰফৰ্মেঞ্চ কেনেকুৱা, বা ইয়াৰ বেনিফিট কি আছে, সুবিধা কি আছে, অসুবিধা কি আছে, গোটেইখিনি আমাক A to Z ক'ব। আৰু ব'লক, আমি বাইকখনৰ ওচৰত পাবলৈ হৈছে। ব'লক আমি ভিডিঅ'টো জলদিকৈ আৰম্ভ কৰি দিওঁ। আমি
ইণ্টাৰভিউটো আৰম্ভ কৰোঁ। ইণ্টাৰভিউ হৈছে আমাৰ এই ডিউক বাইকখনৰ ইণ্টাৰভিউ। আৰু যদি মই আগতে কৈছোঁ যে যদি আপোনালোকে ডিউক লভাৰ কোনোবাই চাই আছে তেনেহ'লে আপোনালোকে কি কৰক, লাইক এটা মাৰক। আৰু মোৰ লগত আকাশ আছে, আৰু এই বাইকখনৰ মালিক হৈছে আকাশ। আৰু আকাশে ক'ব এতিয়া বাইকখন লোৱা কিমান দিন হ'ল? বাইকখন লোৱা 3 বছৰ হৈ গ'ল। 3 বছৰ হৈ গ'ল। কিবা ইয়াৰ সুবিধা কি কি বা অসুবিধা কি কি এইটো জানিব বিচাৰিব? বাইকখনৰ সুবিধা ধেৰ, অসুবিধাও আছে বাৰু, ইমান খালি বেছি নাই, অলপ কম আৰু মানে অসুবিধা কম আছে, এডভান্টেজ বেছি আছে বাইকখনৰ। কি কি এডভান্টেজ আছে? ইয়াৰ টৰ্কটো বেছি, বেলেগ 200cc বাইকতকৈ গিয়েৰ স্পীডটো অকণমান বেছি। হয় হয়। আৰু ইনিচিয়েল স্পীডটোত বেছি, পাৱাৰটো বেছি। বা ব্ৰেকিংখিনি ভাল, ব্ৰেকিং চিষ্টেম ভাল, আৰু লং ড্ৰাইভৰ কাৰণে চব ভালেই আৰু।